হেল্ল' বন্ধু বান্ধৱীসকল, আজি মানে আমি আহিছোঁ এটা নতুন ৰেচিপি লৈ। মানে আজি আমি বনাম বিৰিয়ানী, চিকেন বিৰিয়ানী গাইছ। আৰু এয়া চাওক আমি ৰেডি কৰি আছোঁ। মানে আজি ভ্লগ নহয়, এইটো ৰেচিপিৰ ভ্লগ হ'ব। আৰু এয়া আমাৰ চৰু গৰম হৈ আছে। আৰু এইফালে আমাৰ আছে লোকেল মছলা। আৰু এয়া চাওক মছলা ৰেডি কৰি লৈছোঁ। এয়া ৰেড চিলি, এয়া জিৰা, চাহী গৰম, আৰু এইফালে গুড়ি মছলা আছে সকলো মিক্স। আৰু এইফালে আছে এইটো হেৰি আছে ডালচেনি গুড়া আছে। আৰু সকলোতকৈ স্পেচিয়েল বুলি শুনিছোঁ এইটো মছলা, বিৰিয়ানী মছলা। চাওঁ যি কেনেকুৱা হয়। আমি এতিয়া ৰেডি কৰি আছোঁ, এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আমি এয়া মিঠাতেল দি দিওঁ। এয়া পিঁয়াজ বহাই দিছোঁ। পিঁয়াজটো মানে আমি ৰঙা কৰি ল'ম, লৈ পেলাই তাৰপিছত আমি বাকী মাংস এইখিনি বহাই দিম আৰু চাই থাকক। বহাই দিলোঁ, এতিয়া লাৰি থাকিম। মানে বতৰো বেয়া গাইছ, উপায় নাই আৰু। এয়া আদা নেহুৰৰ পেষ্ট বটি লৈছোঁ ফ্ৰেণ্ড, এয়া দি দিলোঁ। এতিয়া এয়া মছলা সকলো দি দিম। এয়া প্ৰথমতে দিম গুড়ি মছলাটো আগে দি ল'ব লাগে। তাৰপিছত আপোনাৰ আহিব এয়া মিট মছলা, আৰু এইফালে জিৰা গুড়ি, আৰু এইফালে ৰেড চিলি। এয়া ৰেড চিলি দি দিলোঁ। এতিয়া অলপ দিম আৰু পিছত দিম। আৰু চাহী গৰমটো লাষ্টতে দেই, এইবুলি মই অলপ দি দিলোঁ আৰু গোন্ধটোৰ কাৰণে। এয়া বিৰিয়ানী মছলা অলপ ছিটাই দিব লাগে, তেতিয়াহে মানে টেষ্টটো আহিব। এয়া অলপ দি দিওঁ আৰু বেছি নহয়। বা তেতিয়া লাৰি দিম। দম বিৰিয়ানী হ'ব ফ্ৰেণ্ড, দম বিৰিয়ানী। অলপ পানী দিব লাগিব। এই ফ্ৰেণ্ড এয়া মানে চাউল ধুই আছোঁ কুকাৰত। এয়া চাওক, এয়া চাউল মানে কুকাৰত দিব লাগিব। তাৰপিছত মানে আমি তাত বহাই দিম। এয়া মানে সিজি আছে, মাংস হৈ আছে গাইছ। চাউলটো ধুই লওঁ ৰ'ব। আমি ধুনীয়া চাউল আনিছোঁ, এই চাউলটো বহাই দিওঁ। মানে এইটো পোলাও খোৱাই চাউল আৰু বিৰিয়ানীত দিয়া। কাপোৰখন লাগিব ফ্ৰেণ্ড। এতিয়া মানে আমাৰ আচলটো দি দিম, বিৰিয়ানী মছলা দি লাৰি দিব লাগিব ফ্ৰেণ্ড। হৈ যাব, বেছি দিবও নালাগে। এতিয়া লাৰি দিম। গোন্ধটো ধুনীয়া ওলাইছে ফ্ৰেণ্ড। কোৱাৰ খান্দ অলপ লাগি সোমাই দি। এয়া পুৰা আমাৰ সাজু বিৰিয়ানী, মানে সকলো দেখাব পৰা নাই, কিন্তু বতৰো বেয়া সেইবাবে মানে ঘৰতে আহিলোঁ। ধুনীয়া পথাৰত আছিলোঁ আমি, ইয়ালৈ আহি গ'লোঁ। আৰু এয়া পাৰি লৈছোঁ, মানে আমাৰ বন্ধুহঁতো আছে, কেমেৰামেন আছে আপোনালোকে। এতিয়া মানে খাই চাওঁ কেনেকুৱা হৈছে। আহক পথাৰলৈ আহক। বেছ ধুনীয়া হৈছে গাইছ, ধুনীয়া। আমি নিমখটো অলপ কমকৈ দিছোঁ, মানে সকলোৱে নিমখ কম খায়তো।
আৰু এই লেগ পিচ সৰু কৰি দিছোঁ।